নমস্কাৰ বন্ধু বান্ধৱীসকল, মুনমি গগৈ চেনেলটো সম্পূৰ্ণভাৱে চাই থাকক। আৰু আজি আপোনালোকক মই এটা বিশেষ গুৰুত্বপূৰ্ণ খবৰ দিব ওলাইছোঁ। গুগলত আপোনালোকে যি মন যায় এতিয়া তাকে চাৰ্চ নকৰিব। এনে কিছুমান ব্যক্তি আছে যি চাইবাৰ ক্ৰাইমত আপুনি পৰিব পাৰে। তেওঁলোকৰ নামসমূহ যদি চাৰ্চ কৰে তেনেহ'লে আপোনাৰ সকলো তথ্য হেকাৰে হেক কৰি দিব পাৰে। কাৰণ আপোনাৰ যি গুৰুত্বপূৰ্ণ তথ্য, আপোনাৰ সকলো ডিটেইলছ বেংকৰ পৰা আদি কৰি সকলো তথ্য হেকাৰে আপোনাৰ লৈ ল'ব পাৰে। গতিকে সাৱধান হওক, সতৰ্ক থাকক। যি মন যায় তাকে গুগলত চাৰ্চ নকৰিব। মিনিটৰ ভিতৰতে আপোনাৰ সমূহ তথ্য, আপোনাৰ গোপন যি তথ্য অপৰাধীয়ে যাৰে তাৰে একাউণ্ট হেক কৰি নিব পাৰে। আপোনাৰ গোপন তথ্যসমূহ যদি আপুনি ভাল ধৰণে ৰাখিব বিচাৰে তেনেহ'লে যিকোনো ধৰণৰ ব্যক্তিৰ নাম আপুনি বা যিকোনো কল আপোনালোকে গ্ৰহণ নকৰিব। সেইকাৰণে আপোনালোকৰ কাৰণে এই ভিডিঅ'টো বনোৱা হৈছে। অপৰাধীয়ে যাৰে তাৰে একাউণ্ট হেক কৰি দিব, কাৰণ বহু ডাঙৰ কোটিপতি মানুহৰ একাউণ্টে হেক কৰিছে। আপুনি মই কোন? গতিকে আপোনালোকে নিজক বচাই ৰাখক। আপোনালোক সকলোৱে জানে যোৱা 15 জুলাইত হেকাৰে মাইক্ৰ'ছফ্ট সংস্থাপক বিল গেটছ, আমেৰিকাৰ প্ৰাক্তন উপ-ৰাষ্ট্ৰপতি জো বিডেন আৰু বাৰাক ওবামা লগতে অন্য কেইবাটাও একাউণ্ট হেক কৰিছিল। এতিয়াও সেই তথ্যসমূহ সম্পূৰ্ণভাৱে লাভ কৰিব পৰা নাই। কেনেদৰে হেকাৰে হেক কৰি দিছিল তেওঁলোকৰ টুইটাৰ একাউণ্টৰ পৰা সকলো ধৰণৰ তথ্য আপোনালোকে গমেই নাপাব। গতিকে আমি সজাগ হৈ থকাটো একান্তই বাঞ্ছনীয়। ভাবকচোন, ইমান সুৰক্ষিত হৈ থকাৰ পিছতো তেওঁলোকৰ টুইটাৰ একাউণ্ট হেক হৈছে। তেন্তে আপোনাৰ মোৰ দৰে সাধাৰণ মানুহৰ অৱস্থা কি হ'ব পাৰে? তেওঁলোক কোনো চেলিব্ৰিটিও নহয়। কেইগৰাকী ব্যক্তিৰ নাম আপোনালোকে গুগলত চাৰ্চ নকৰিব, সেইসকলৰ নাম মই আপোনালোকৰ আগত তথ্যটো দাঙি ধৰিব বিচাৰিছোঁ। আপোনালোকে কেতিয়াও এওঁলোকক চাৰ্চ নকৰিব। এই কেইগৰাকী হ'ল ক্ৰিষ্টিয়ানো ৰনাল্ডো আৰু দ্বিতীয়তে বলিউডৰ সফল অভিনেত্ৰী টাবু। অবিশ্বাস্য হ'লেও এইষাৰে সঁচা কথা। এওঁলোকক আপোনালোকে কেতিয়াও গুগলত চাৰ্চ নকৰিব, কাৰণ আপোনালোকে ক্ৰাইমত পৰিব পাৰে, চাইবাৰ ক্ৰাইমত পৰিব পাৰে আৰু আপোনালোকৰ তথ্যসমূহ হেক হৈ যাব পাৰে। আন এগৰাকী হ'ল তাপসী পন্নুৰ নামো চাৰ্চ কৰোঁতে সাৱধান হ'ব। আপুনি নিবিচৰাকৈয়ে কোনো চাইবাৰ অপৰাধীয়ে পেলাই থোৱা জালত আপুনি ফচিব পাৰে, কাৰণ তেওঁলোকে জালসমূহ পেলাই থ'ব। আপোনালোকে যেতিয়া চাৰ্চ কৰিব তেওঁলোক অপৰাধী নহয়, আপোনালোকহে অপৰাধী পৰিব, কাৰণ সেই হেকাৰসকলে আপোনালোকক তাত হেক কৰি ৰাখিব। গতিকে আপোনালোকে তেওঁলোকক ফ'ল' বা চাৰ্চ নকৰিব কেতিয়াও। চতুৰ্থগৰাকী অভিনেত্ৰী হ'ল ভাৰতীয় অনুষ্কা শৰ্মা। বিৰাট কোহলীৰ সৈতে বিয়া হোৱাৰ পিছৰে পৰাই তেওঁৰ ওপৰত চাইবাৰ অপৰাধীৰ চকু অধিক। এই তালিকাত সোনাক্ষী সিনহা, ছাৰা আলী খানৰ আদিৰ নামো সন্নিৱিষ্ট হৈছে। গতিকে এওঁলোকৰ নামসমূহ আপোনালোকে কেতিয়াও গুগলত চাৰ্চ নকৰিব। চাৰ্চ কৰিলে আপোনালোকৰ তথ্যসমূহ হেকাৰক নিজেই দি দিয়া হ'ব। গতিকে আপোনালোকে এই কামটো ভুলতো নকৰিব। আৰু যিসকলে এই ভিডিঅ'টো চাই আছে, আপোনালোকৰ যি নিজৰ ব্যক্তিসকল আছে তেওঁলোকৰ মাজত ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, যাতে তেওঁলোকেও হেকাৰৰ পৰা সাৱধান হৈ থাকিব পাৰে, নিজকে বচাব পাৰে, নিজৰ তথ্য একাউণ্টসমূহ ভালদৰে বচাই ৰাখিব পাৰে। বন্ধু বান্ধৱীসকল, ভিডিঅ'টো চাই কেনে পালে নিশ্চয় কমেণ্ট ছেকশ্যনত জনাব। লগতে এটা লাইক দিব আৰু যিসকলে প্ৰথমবাৰৰ বাবে চাইছে ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰি দিব, যাতে আপোনালোকৰ বন্ধুবৰ্গই উক্ত তথ্যটোৰ সম্পৰ্কে সম্পূৰ্ণ জানিব পাৰিব। আজিলৈ মই মুনমি গগৈ আপোনালোকৰ মাজৰ পৰা বিদায় মাগিছোঁ। যদি কিবা ভুল ভ্ৰান্তি হৈছে ক্ষমা কৰিব। আগলৈকো মই যাতে ভিডিঅ' বনোৱাত সহায় হয়।